এইটোৱে হৈছে ৰবৰ বাগান চাওক আৰু মোৰ হাতত যে টুকুৰাটো দেখা পাইছে এইটো ৰবৰৰ টুকুৰা হয় দেখা পাইছে টানিছো কিন্তু চিঙা নাই এইটো ৰাবাৰ হয় ৰাবাৰ দেখা পাইছে গাড়ীৰ টায়াৰটো ভাই টায়াৰ আৰু সেইটো টায়াৰ বনাই এইবিলাক ৰাবাৰ দি তো গাইছ আজি গৈ আছো ক'ৰবাত ফুৰিবৰ কাৰণে লগতে ভাবিলো যে আপোনালোকৰ ভাবে এটা সৰুকে ভিডিঅ' বনাই দিওঁ তাৰ মানে আছো এটা ৱাটাৰফলত মানে আজি ঘৰত গা পা ধোৱা নাই তো ভাবিছো যে সেইটো ৱাটাৰফলত যাম আৰু গৈ পিনি তাত গা পা ধুম তো সেইকাৰণে গৈ আছো আৰু তো গামোচাটো ভৰাই লওঁ তো এতিয়া এটা চেম্পু লৈ লওঁ তো গা পা ধুম না তো ৱাটাৰফলত গৈ আছো তো গা নুধুলে কেনেকৈ হ'ব তো আৰু যিটো ৱাটাৰফলত যাব বিচাৰিছো সেইটো ৱাটাৰফল আমাৰ গাঁৱৰ পৰা 23 কিলোমিটাৰ মান দূৰত আৰু মোৰ গাড়ীটো আছে এইটো ঘৰত তো এইটোৱে হৈছে মোৰ গাড়ী তো গাড়ীটো মানে এইটো ঘৰত থওঁ এইটো ঘৰত মানে এইটো ঘৰত মোৰ জেগা নাই তো এইটো ঘৰতে থওঁ আৰু আমাৰ গাঁৱত যে ৱাটাৰ চাপ্লাই পানী দিয়ে তো এইটো হৈছে ডাঙৰ টেংকি চক এইটো টেংকিৰ পৰাই আমাৰ গাঁৱত পানীটো ঘুমাই আমি মাত্ৰ পাৰ হৈ আহিছো বৰমা যিটো বজাৰ আছে তো বৰমা বজাৰ আৰু এতিয়া টাইমটো হৈ গৈছে 11টা আমি চামগুৰিলৈকে চিনি পাওঁ তাৰ পিছৰ পৰা আমাক লৈ যাব গুগল মেপে বৰজুৰি ৱাটাৰফলত হৈ গাইছ এতিয়া আহি পিনি পাই গৈছো চামগুৰি মানে চামগুৰি বজাৰটো আছে সেইফালে তো আমি ইয়াতে অলপ গৈছো যে প্ৰিয়া দাবা বুলি এটা হোটেল আছে এইটো তো প্ৰিয়া দাবা হয় ইয়াতে আছো তো ইয়াৰ পৰা আমাৰ গুগল মেপে দেখুৱাই আছে 18 কিলোমিটাৰ মান আছে তো এইটো ৰাস্তা দি ডাইৰেক্টলি যাব চাওঁ গুগল মেপটো আৰু এইটো হৈছে গুগল মেপ তো আমাৰ গুগল মেপে লৈ যাব এতিয়া বৰজুৰি ৱাটাৰফললৈকে তো আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু মোৰ এইটো চাইডে যে দেখা পাইছে এইটো এইফালে আছে আৰ্মিৰ কেম্প বহুত ডাঙৰ এৰিয়া হয় আৰু মাত্ৰ 10 কিলোমিটাৰ মান আছে আৰু আগফালে চাওক এইটো যে দেখা পাইছে এইটো পাহাৰ হয় আৰু এইফালে যে গোটেইখিনি আৰ্মিৰ কেম্প হয় আৰু এইটো যিটো চাহ বাগিচা দেখা পাইছে এইটো হৈছে ননৈ চাহ বাগিচা লাগে লেফ্ট চাইডে তো এতিয়া আমি এইফালেদি সোমাই গ'লো তো আৰু চাগে অলপ যাব লাগিব ভিতৰত আৰু কিমান কৈছে জানো মনত নাই 1.6 কিলোমিটাৰ আছে বুলি কৈ আছে তো এইটো ৰাস্তা দি আমাৰ এতিয়া ভিতৰত সোমাই আছো আৰু আপোনালোককো আমাৰ লগতে লৈ লৈছো মানে ভিডিঅ'টো আপোনালোকে চাই আছে এইটো কথা যাওঁতে ফটো মাৰিম নেকি নে এতিয়া মাৰিব লাগিছিলে অসম গাইছ অসম ইয়াতে ৰখা ফটো মাৰো এতিয়া কেইটামান পাহাৰটো কিমান ওচৰৰ পৰা চাইছো ইয়াতে ৰখা তো গাইছ ইয়াতে ৰৈ পিনি বহুত কেইটা ফটো মাৰিছো আৰু ফটোকেইটা ইনষ্টাগ্ৰামত আপলোড কৰিম তো লিংকটোতো ডেছক্ৰিপশ্যনত দি দিছো তাৰ পৰা গৈ ফলোটো কৰি ফটোকেইটা চাওক আৰু এটা কৈ লাইক মাৰি দিয়ক তোমালোক এতিয়া ভিতৰত সোমাই যাওঁ আৰু তোমালোক ইয়াৰ পৰা বেছি দূৰ নাই বাৰু অলপ আছে চব লিখা আছে বৰজুৰি বনভোজস্থলীলৈ তো ইয়াৰ পৰা অলপ যাব লাগে আৰু সুধিছিলোঁ আৰু বেছি দূৰ নাই বাৰু আৰু 1 কিলোমিটাৰমান আমাৰ খোজকাঢ়ি যাব লাগিব তো আৰু ইয়াতে দোকান এটা আছে ইয়াৰ পৰা কিবা কিবি কিনি লওঁ বম গৰম লাগিছে এই তাত বিচাৰিছিলোঁ লোৱা নাই তো ইয়াৰ পৰাই ল'ম কিবা কিবি আৰু এইটো দোকানৰ পৰা ঠাণ্ডা চাণ্ডা খাই ল'লোঁ সেইটো খোৱাটো বাৰু নেদেখুৱালোঁ তো এতিয়া আমি যাম আৰু এই যিবিলাক গছ দেখা পাইছে এই গছবিলাক হৈছে ৰবৰৰ বাগান হয় ৰবৰ বাগান এই গাড়ীৰ যে আমাৰ যে টায়াৰ টুয়াৰ যে বনায় এইবিলাক ৰবৰ দি বনায় ভাই এইবিলাক ৰবৰ হয় পাৰ্কিং কৰি ল'লোঁ তো পাৰ্কিংটো কৰিছোঁ ডিছ লক এইটো লক মাৰিছোঁ কিন্তু হেণ্ডেল যিটো লক এইটো লক মাৰিছোঁ কিন্তু এতিয়া ডিছ লকো মাৰিম তো আমাৰ ডিছ লকো আছে না তো এইটো এনেকৈ কিয় থ'ম তো এতিয়া অলপ সেই ভিতৰৰ ফালে সোমাই যামতো আমি তো সেইকাৰণে ডিছ লকটো অলপ মাৰি লওঁ গাড়ীত নহ'লে যদি কিবা প্ৰব্লেম হয় আৰু তো মাৰি দিয়া তো এতিয়া অদূত ভাই এইটো ডিছ লকটো মাৰি আছে তো এইটো ডিছ লক সেইটো ডিছ লক হয় ভাই আপোনালোকে এনেকুৱা এটা ডিছ লক কিনি ল'ব যদি ক'ৰবাত যায় তেতিয়াহ'লে ছেফটি অনুভৱ কৰিব আৰু তো আমাৰ গাড়ীটো পিছফালে পাৰ্কিং কৰি থ'লোঁ তো ডিছ লক ধুনীয়াকৈ কৰি ল'লোঁ এতিয়া আৰু টেনশ্যন নাই তো এতিয়া আমি গৈ আছোঁ এইটো আগফালে আমি অলপ গৈ আছোঁ পাহাৰৰ ওপৰত উঠিম খোজকাঢ়ি তো আপোনালোককো লৈ যাম পাহাৰৰ ওপৰত ভিডিঅ'টো আপোনালোকে কিন্তু সম্পূৰ্ণ চাই থাকিব দেই তো লগত অদূত ভাই আছে অদূত ভাই কেনে লাগিব ধামাকা তো বহুতখিনি ওপৰত উঠি আহিলোঁ বহুত কষ্ট লাগি আছে তো খালি জাষ্ট একমাত্ৰ আপোনালোকৰ ভাবে যে ভিডিঅ'টো বনাই আছোঁ যাতে আপোনালোকে চাই ভাল পায় তো সেইকাৰণে ইমান তলৰ পৰা কষ্ট কৰি হ'লেও গৈ আছোঁ ৱাটাৰফলটোৰ ওচৰলৈকে তো আপোনালোকে যদি আৰু স্কিপ কৰি ভিডিঅ'টো চাই তেতিয়া মনটোত অলপ বেয়া লাগি যাব তো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাওক বহুত কষ্ট সঁচাকৈ বহুত কষ্ট লাগিছে কিন্তু ওপৰত উঠি অহাটো তো গাইছ আমি ইমান দূৰ কষ্ট কৰি আহিছোঁ অহাৰ পিছত এইটো এটা ড্ৰেইন পালোঁ মানে পানীটো মেইন যিটো ঝৰ্ণা সেইটো চাগে সেই ওপৰত আছে তো ইমান দূৰলৈকে নাযাওঁ বহুত কষ্ট লাগে সেইটো ওপৰত হ'ব আৰু এইফালেদি মানে ড্ৰেইনটো মানে বৈ গৈছে আৰু পানীটো এইফালেদি গৈ আছে মেইন যিটো পানী ঝৰ্ণা হ'ব সেইটো চাগে এইটো ওপৰত আছে কিন্তু আমি এতিয়া ওপৰত নাযাওঁ বহুত কষ্ট লাগিছে আৰু ৰ'দৰ পূৰা ভল্টেজ মানে ৰ'দটো যে আজি বহুত দিছে তো সেইকাৰণে মানে সেইটো ওপৰত নাযাওঁ খোজকাঢ়ি বহুত কষ্ট লাগি আছে তো আপোনালোকক এই সৰু এটা ড্ৰেইন দেখুৱালোঁ তো এতিয়া আমি গুচি যাম খুৰীজনে যে আগতে আমাক কৈছিলে এইটো চাইডে আৰু এটা ৱাটাৰফল আছে তালৈকে তো চাই থাকক আৰু আপোনালোকে ভিডিঅ'টো জনে গা ধুই আছে আৰু
এইখিনি আপোনালোকৰ বাবে দেখুৱালোঁ তো আৰু আপোনালোকে চাব পাৰিব আগফালে যাম তেতিয়া আৰু ধামাকা হ'ব তো ইয়াত বাৰু গা পা নুধো এতিয়া সেই আগফালে যে খুৰীজনে কৈছিলে তো তাত যাম আৰু তাত গৈ পিনি গা ধুম তো এতিয়া আপোনালোকক এইখিনি জাষ্ট অলপ দেখুৱাই আছোঁ চাওক ৱাও তো আৰু আমি এতিয়া সেই আগফালে যিটো ৱাটাৰফল আছিলে সেই তাত গ'লোঁ গৈ পিনি চালোঁ কিবা এটা ইমান ভাল নহয় তো এতিয়া এইফালেদি অলপ দূৰত যাম তাৰ এইটো দোকান আছিলে পিছফালে তো পানী বটল এটা কিনি খাই লৈছোঁ তো এতিয়া আপোনালোকে চাই থাকক ভাল যাম এই যিটো দেখা পাইছে এইটো হৈছে ৰবৰৰ বাগান হয় তো মইতো ভিতৰত গৈ পিনি চাওঁচোন কেনেকুৱা হয় ৰবৰৰ বাগানটো বাৰু আৰু এই যিবিলাক গছ এইটো আম গছ হয় আৰু সেই যিটো গছ দেখা পাইছে এইটো তো এই যিটো গছ দেখা পাইছে এইটো ৰবৰ গছ হয় ভাই ইয়াৰ পৰা ৰবৰটো কেনেকৈ উলিয়াই চাওক মানে এনেকুৱা এটা হেৰি দি দিয়ে তো ইয়াতে এইবিলাক যে এইবিলাক ৰবৰ হয় ও মাই গড এই যিটো গছ দেখা পাইছে এইটো হৈছে ৰবৰ গছ হয় আৰু এইবিলাক এইফালে যে আহি আছে এইবিলাক ৰবৰ হয় বোলে এইবিলাক নি কেনেকৈ কি কৰে এইটো সিহঁতেই জানে মানে পানী দি পিনি এইটো ভৰাই দিছে সঁচাকৈ ৰবৰ ও মাই গড এইটো ৰবৰৰ নিচিনাই হয় চাওক ৰবৰ গছ মানে ৰবৰৰ নিচিনা ৱাও টানিছোঁ নিচিঙে মই টানিছোঁ কিন্তু নিচিঙেটো ৰাবাৰে হয় মানে এইবিলাক এই ইয়াত যিমানকেইটা গছ দেখা পাইছে গোটেইকেইটা হৈছে ৰাবাৰৰ গছ তো গাইজ এইটোৱে হৈছে ৰবৰ বাগান চাওক আৰু মোৰ হাতত যে টুকুৰাটো দেখা পাইছে এইটো ৰবৰৰ টুকুৰা হয় তো এইটো গছৰ পৰা মানে এনেকৈ কচ মানে এইবিলাক যিটো আছে গছৰ হেৰি তো এনেকৈ কাটি দিয়ে গছটো কাটি দিয়াৰ পিছত ইয়াৰ পৰা এনেকৈ হেৰি বগা বগা ওলাই থাকে তো এনেকৈ হেৰি এটা দি দিছে তো ইয়াৰ পৰা আহি জমা হয় তাৰ এটাই হৈছে ৰবাৰ তো মই অকণমান লৈ ল'লোঁ বাৰু ইয়াত যিমানকেইটা গছ দেখা পাইছে গোটেইকেইটা ৰবৰ গছ হয় ৰবৰ গছ তো আৰু আপোনালোকক ইমান ধুনীয়া এটা বস্তু দেখুৱালোঁ তো তাৰ কাৰণেতো এটা লাইক আহে এইটো চাওক মই কেনেকৈ টানিছোঁ এইটো দেখা পাইছে টানিছোঁ কিন্তু চিঙা নাই এইটো ৰাবাৰ হয় ৰাবাৰ ভাই ৰাবাৰ তো আৰু তামাম তো বলক এতিয়া আগফালে এটা ৱাটাৰফল আছে সেই ৱাটাৰফলটো দেখুৱাম তাৰপিছত হেৰিত যাম আৰু ঘৰত এতিয়া আপোনালোকক যিটো দেখুৱালোঁ এইটো ৰাবাৰ হয় এইটো লৈ আহিছোঁ কিন্তু গেলা গোন্ধাই ৰাবাৰ হয় ভাই ৰাবাৰ টানি দিয়াচোন অলপ ৱাও ইমান টানিছোঁ কিন্তু চিঙা নাই ভাই আজি নিজৰ চকুৰে চালোঁ ৰাবাৰ দোকানততো এনেই ৰাবাৰ বিক্ৰী কৰে মানুহে দেখা পাওঁ কিন্তু আজি নিজৰ চকুৰে চাইছোঁ ৰাবাৰ এইটো চক ৰাবাৰ টানিছোঁ কিন্তু চিঙা নাই ৱাও এই যে দেখা পাইছে গাড়ীৰ টায়াৰটো ভাই টায়াৰ আৰু সেইটো টায়াৰ বনাই এইবিলাক ৰাবাৰ দি কিবা এটা আচৰিত লাগে ন গছৰ পৰা ৰাবাৰ ওলাই আৰু সেই ৰাবাৰটো দি পিনি এইবিলাক টায়াৰ বনাই আৰু আমি সেইবিলাক দি গাড়ী চলাওঁ কিবা এটা আচৰিত লাগে সঁচাকৈ এইটো ৰাবাৰ ভাই মই লৈ লৈছোঁ ঘৰত দেখুৱাম ঘৰততো আমাৰ কোনো দেখা নাই না সেইকাৰণে মই লৈ লৈছোঁ ঘৰত দেখুৱাম তো আপোনালোককো যিমান দেখুৱাব লাগে দেখুৱাই দিছোঁ তো এতিয়া মই এইটো লৈ গৈ আছোঁ ঘৰত আহিছিলোঁ আহি পিনি দোকানৰ পৰা কিবা এটা কিনিলোঁ কিন্তু এই ভাইটিজনে সুধিছে মই ইউটিউবত ভিডিঅ' বনাওঁ নেকি কিন্তু এতিয়া চব মোৰে ভিডিঅ'টো চাই আছে এয়া মোৰ চেনেল হয় এইটো ৰিয়ান অফিচিয়েল 03 তো এতিয়া মানে মই উলিয়াই দিছোঁ তো ভিডিঅ'টো চাব আৰু ছাবস্ক্ৰাইবটো কৰি দিবা হা ঠিক আছে আহোঁ হা ইয়াৰ পৰা চাওক পাহাৰটো এইটো যে ঘৰ দেখা পাইছে তাতকৈ আৰু এইফালে আমাৰ গাড়ীটো পাৰ্ক কৰি থৈ আহিছোঁ আৰু এইটো চাওক তলত ৱাদুত বাই আছে ৱাও ৱাদুত বাই এইফালে কেনে লাগিছে নেক্সট ভিডিঅ'লৈ ৱেইট কৰক আপোনালোকে জবৰদস্ত হ'ব আৰু তামাম মজা হ'ব নেক্সট ভিডিঅ'লৈ ৱেইট কৰক